আমাৰ আৰপুৰ সদস্য যিবিলাক এজন আছে উপদেষ্টা এজনৰ ওপৰত যি অভিযোগ উঠিছে সেই অভিযোগ ডক্টৰ কামালৰ ওপৰত যি অভিযোগ উঠিছে সেই অভিযোগ একদম ব্যক্তিগত আক্ৰমণমূলক অভিযোগ সেই অভিযোগ সম্বন্ধে আমি তেখেতে ব্যক্তিগত ৰিভিউ দিছে আপোনালোকে জানে তেওঁ কিবা গাঁও ঘূৰা ডকুমেণ্ট দেখাইছে তাৰ ওপৰত তেওঁ হাইকোৰ্টৰ জাজমেণ্ট দেখাই দিছে দ্যাটছ ইন দ্য কিন্তু মই এটা কথা ক'ব খোজো অসম ফাৰ্মাচী পৰিষদ যিখন মানে এইখন আমাৰ ফাৰ্মাচিষ্টসকলৰ মানে মন্দিৰ স্বৰূপ এইখন ফাৰ্মাচী পৰিষদত যে অবৈধভাৱে ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰে ইয়াৰ প্ৰমাণ মই নহয় ইয়াৰ প্ৰমাণ হৈছে এইখন নোটিছ মোলৈ পঠোৱা নোটিছ অসম ফাৰ্মাচী কাউন্সিলে পঠাইছিল মানে এই মাহৰ 5 তাৰিখে ইয়াত স্পষ্টভাৱে লিখা আছে যে এইটো চাওক আপোনালোকে কোনো শ্বট লৈ লওক এইখিনি যে অসম চৰকাৰে 2010 চনতে কৈ থৈছে যে 3000 ফাৰ্মাচী ৰেজিষ্ট্ৰেশ্যন হৈছে কাৰণ অসম ফাৰ্মাচী পৰিষদত তেনেকুৱা ভুৱা কাম হয় আৰু যদি এনেকুৱা ভুৱা কাম হয় তেতিয়াহ'লে তাৰ প্ৰকৃত দায়ী পঞ্জীয়ক যিজনে ৰেজিষ্টাৰ দিয়ে কাৰণ তেওঁ পঞ্জীয়ক কাৰণে আমি ৰেজিষ্টাৰ কাৰণে পঞ্জীয়ক বুলি কওঁ পঞ্জীয়ন দিয়ে কাৰণে আৰু এটা কথা ক'ব খোজো অসম ফাৰ্মাচী কাউন্সিলত এক ভয়ানকভাৱে এক মানে আমাৰ এক অভিযোগ মানে সন্দেহ লাগিছে যে এনেকুৱাকে নিৰ্বাচন এক ভয়ানক প্ৰক্ৰিয়াৰ হ'ব খুজিছে কাৰণ নিৰ্বাচন এটা হ'ব খুজিলে প্ৰথমতে কি লাগে ভোটাৰ তালিকা এইজন মানুহে বৰ্তমান যিজনে এপিসি চলাই আছে মই নাম ক'ব খোজা নাই এইজন মানুহে ৰিটাৰ্নিং অফিচাৰ যিজনে তেওঁ মানে এপিসি ইলেকশ্যন হ'ব নোটিছ দিছে ফেব্ৰুৱাৰী মাহত 12 তাৰিখে কিন্তু তেওঁ কৈছে কি ভোটাৰ লিষ্ট পাব্লিছ কৰিম এপ্ৰিল মাহত মই এটা কথা ক'ব খুজো অসম ফাৰ্মাচী কাউন্সিলৰ পৰা যদি সকলোতকৈ মানে নিৰ্যাতিত মানসিকভাৱে অশান্তি পোৱা ল'ৰাটো হৈছো মই মানে অসম ফাৰ্মাচী কাউন্সিলত ফেচবুকত এটা পোষ্ট লিখিছিলো যে অসমত 3000 ফাৰ্মাচিষ্ট যে প্ৰতিদিন টাইমত এটা ভিডিঅ' দি 3000 ফাৰ্মাচিষ্ট যে অসম চৰকাৰে কেনসেল কৰি অৰ্ডাৰ দিলে কিন্তু কেনসেল কৰিলে না নাই সেইকাৰণে মোৰ নামত 50 লাখ টকাৰ এখন লিগেল নোটিছ পঠাই দিছে ক্ৰিমিনাল অফেন্স লগাইছে 50 লাখ টকাৰ জৰিমনা লগাম বুলি কৈছে ক্ৰিমিনাল অফেন্স এইবিলাক দিছে মোৰ নামত এই আমাৰ এমচিডি নামটো আমাৰ ফাৰ্মাচী লাইনৰ মানুহে জানে তো আৰু সকলোতকৈ তেওঁ ডাঙৰ ভুল কৰিছে আমাৰ ফাৰ্মাচী এক্টৰ মতে স্পষ্টভাৱে ইলেকশ্যন এক্ট ফাৰ্মাচী কাউন্সিল ইলেকশ্যন ৰুল 1959 মতে স্পষ্টভাৱে লিখা আছে যদি এনি কাইণ্ড অফ মুড অফ ইলেকশ্যন চেঞ্জ হ'ব লাগে কাৰণ 17 আছিল বুলেট কভাৰত এবাৰ হ'ব অনলাইনত তো অসম বিধানসভাৰ পৰা এটা পাৰমিশন ল'ব লাগে এৰপেল এক প্ৰকাৰ যে তেওঁ সেইখিনি যদি লৈছে ৰাজহুৱা কিয় কৰা নাই আৰু যদি লোৱা নাই তেতিয়াহ'লে অসম বিধানসভাত তেওঁ আঙুলি দেখালেন না আমি যিহেতু অসমৰ নাগৰিক আমি ভোট দিওঁ তো অসম বিধানসভাৰ কোনোবা তেওঁ যদি ইগনোৰ কৰিছে আমাকো ইগনোৰ কৰিছে অসমৰ সৰ্বসাধাৰণ ৰাইজক ইগনোৰ কৰিছে সেই অসমৰ ডাইনামিক চিএম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই অনুৰোধ এই ফাৰ্মাচী কাউন্সিলৰ নিৰ্বাচন শুদ্ধভাৱে হোৱা নাই আপুনি হস্তক্ষেপ কৰক এয়াই অনুৰোধ হস্তক্ষেপ লাগে।